हेलो दोस्तों, भाई और बहनों, आप एडवेंचर के लिए रेडी हो जाओ। गाइस हम लोग आ चुके आज बहुत अच्छा वाला जगह में, आज बहुत एडवेंचर वाला जगह में। तो आप लोगों को दिखाएंगे ओ हे गाइस। और गाइस अभी आप लोगों को दिखाएंगे, आप लोगों को शायद पता लग गया है कि हम लोग कहाँ पे हैं, और दिखा लेता हूँ कहाँ पे। और गाइस हमारे साथ और दो लोग आए हैं, वो लोग खाना लेने के लिए गया इसलिए वो आ रहे हैं। और गाइस बहुत अच्छा लग रहा है। 5 ছেপ্টেম্বৰ তাৰিখে মোৰ এই ভাইটো অলপমান এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্ট হৈ মাথাটো অলপমান ফাটিল। অলপৰ কাৰণে ইয়াৰ যে চকুটো বাচিল সেইটো হৈছে ভাগ্যৰ কথা। আৰু কলেজৰ পৰা মই এই খাদ্যবিলাক লৈ আহিছিলোঁ আৰু মই ভাইটিক দিলোঁ, তাই খাল। আৰু মই ইমাৰ্জেঞ্চিত ইমান সোনকালে আহিছিলোঁ, সেইকাৰণে মোৰ অলপমান অৱস্থা বেয়া হৈ গ'ল। আৰু এইটো আছিল 5 ছেপ্টেম্বৰৰ ঘটনা। আজি হৈছে 9 তাৰিখ আৰু 5 ছেপ্টেম্বৰৰ ঘটনা। গাইজ ভাল হৈছে। এতিয়া ব'লা ভিডিঅ'ত এনজয় কৰোঁ অলপমান। বন্ধুসকল আহি গ'ল আমাৰ ওচৰত। আজি আছে আমাৰ ওচৰত টাকলু বাবা। অলপমান ৰ টাকলু বাবা অলপমান চুলটুল হৈ গ'ল অলপমান। আৰু ইয়াত আছে এজন, আপোনালোকে চাব পাৰে। আৰু এতিয়া আমি আমাৰ এডভেঞ্চাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল। খোজকাঢ়া বুলি কয়। আৰু আমি আজি নাককাৰী পাহাৰৰ ওপৰত উঠিম। আমাৰ তিনিটাৰ ওচৰত চেলেঞ্জ হ'ব। চাওঁ আমি এতিয়া কোনে উঠিব পাৰে নাককাৰী পাহাৰত। ঠিক আছে গাইজ, প্ৰথমে আছে আমাৰ এডভেঞ্চাৰ ৰাইড। এইটো হয়, ইয়াত আপোনালোকে এটা দলং পাব, আৰু এইটো বহুত এডভেঞ্চাৰ হয়। মই পৰি যাওঁ ইয়াত। এইটো ব্ৰিজ আপোনালোকে চাব পাৰে। আৰু ইয়াত নদী, আৰু টাকলু বাবা আগত গ'ল। গাইজ তাত মানে গাইজ কৈ আছে। মই ইয়াত ব্লগ বনাই আছোঁ আৰু গাইজ কৈ আছে, কিন্তু আমাৰ সময় নাই গাইজ, আমাৰ সময় নাই। চ' আমাক উঠিব লাগিব। বন্ধুসকল আমাৰ পাহাৰত উঠাও ষ্টাৰ্ট হৈ গ'ল। আৰু ইয়াৰ পৰা তলত দেখা নাযায়, আৰু বহুত ওপৰত আহিলোঁ অলপমান, আৰু বহুত যাব লাগিব। বহুত নাককাৰী পাহাৰটো বহুত বেছি ওপৰত, মানে ওখ হয় গাইজ। আৰু অৱস্থা টাইট হ'ব ইয়াৰ হৈ আছে, আৰু বেছি হ'ব আৰু কি। আৰু এই গৰমত আপোনালোকে জানেই, তেতিয়াই আমাৰ ঘাম ওলাই গ'ল, আৰু তো আছেই গাইজ। কিন্তু চেষ্টা কৰিবই লাগিব গাইজ। অলপমান উঠোতে আমাৰ অৱস্থা বেয়া, আৰু এইটো প্ৰথম ৰেষ্ট হয়। আৰু ইহঁতৰ আমাৰ টাকলু বাবা আৰু খুলিছে, একদম কাপোৰ চাপোৰ খুলি আছে। আৰু এইজনীৰো জনী কৈ পেলালোঁ, লাড়কি নহয়, এজন ল'ৰাই হয়। অলপমান ভৰি চৰি আছে, আৰু ওপৰত উঠিব পাৰিব নেকি, আমি নোৱাৰিম নেকি, কিন্তু চেষ্টা কৰিবই লাগিব। টাকলু বাবা তই পাৰিবি? মই পাৰিম, কিয় নোৱাৰিম, মই উঠিছোঁ তো আগতে। ইমান দিন ক'ত আছিলি? ইমান দিন ঘৰত আছিলোঁ। মানে টাকলু বাবাক লৈ মই ভিডিঅ'ত দিব পৰা নাই। কেইটামান ভিডিঅ'ত আপোনালোকে টাকলু বাবাক দেখা নাই। টাকলু বাবাক দেখিলে মানে আপোনালোকে ভাল পায়। আৰু এইটো আমাৰ প্ৰথম ৰেষ্ট হয়। ব'লা আমি আকৌ যাবলৈ ষ্টাৰ্ট কৰিলোঁ। ওপৰত উঠালৈ আমি খোজকাঢ়িয়ে থাকিম। আৰু টাকলু বাবাই কৈছিল নিজৰ এটা পাৰ্চনেল লাইফ থাকে, আৰু সেইকাৰণে কেইদিনমান বিজি আছিল সি। মানে আমাৰ নিচিনা ই নহয়, ইয়াৰ বেলেগ ধান্দা আছে। সেইকাৰণে মই অলপমান বিজি মানুহ হয়। চ' আমি উঠিয়ে আছোঁ, আৰু ডেঞ্জাৰাছ ৰাস্তা হয়, আপোনালোকে চাব পাৰে। আৰু ইয়াত এটা ঝৰ্ণা আছে, ঝৰ্ণাৰ আৱাজ আহি আছে। আৰু কেইবাৰমান আহিছিলোঁ, ইমান এটা পানী নাছিল ঝৰ্ণাত। টিকলিটোতো উঠিছিলোঁ, আজি উঠিব চেষ্টা কৰিম। আৰু হালাত নাই। আৰু ঝৰ্ণাটোৰ পানী একদম মানে বেয়া, কিন্তু চাউণ্ড হৈ আছে, নাজানো কিমান পানী হ'ব। আৰু ইয়াত মানে ঝৰ্ণাটো দেখিবলৈ অলপমান উঠিলোঁ। এতিয়া যাব লাগে, আমাক ওপৰত উঠিবই লাগে। বন্ধুসকল ফাইনেলি আমি বনৰীয়া পাই গ'লোঁ। ইয়াত আপোনালোকে চাব পাৰে, আমি বনৰীয়া লিখা আছে। আৰু ইয়াত মানে বহুত পাৰ চাহ দেখিলোঁ, মানে কি এইটো হাতীৰ হয় না গৰুৰ হয় নাজানো, সেইটো দেখিলোঁ আৰু কি। আৰু ইয়াত আমি দ্বিতীয় ৰেষ্ট ল'ম, অলপমান ৰেষ্ট লৈ যাম। আৰু ইয়াত আপোনালোকে চাব পাৰে, আমি বনৰীয়া লিখা আছে ইয়াতে, আপোনালোকে চাব পাৰে ইয়াত। আৰু ইয়াৰ পৰা বহুত ওপৰলৈ যাব লাগিব। এই টিকলিটোত আমাক যাব লাগিব, ইয়াৰ পৰা ওপৰত হয় আৰু কি। আৰু ইয়াৰ পৰা দেখা যায় আৰু কি তলত।
গাইছ আপোনালোকে চালে আৰু অলপমান ৰেষ্ট লৈ আকৌ পলা বন্ধুসকল এইটো আমাৰ তৃতীয় ডেষ্টিনেশ্যন হয় আৰু ইয়াত আমাৰ খোৱা দোৱা চলি আছে ইয়াত পানী খাই আছে আৰু ইয়াত আমি চিংৰা লৈ আহিছিলোঁ মইতো নাখালোঁ সিহঁত দুটা চিংৰা খাল একো খাই অহা নাই আৰু আমাৰ অৱস্থা শেষ আৰু পানীটো মাৰে নিকাইছ আপোনালোকে দেখিলেই যে পানী মোৰ কাৰণে খোৱাই নাই আৰু মোৰ অৱস্থাও বেয়া একেবাৰে এইবিলাক একদম ভিজি গৈছে আৰু অলপমান আছে তাই আমি পাহাৰত যাই পাম বন্ধুসকল যদি আপোনালোকে নাককাটি পাহাৰত আহে তেনেহ'লে অলপমান পানী বেছিকৈ লৈ আহিব নহ'লে আমাৰ নিচিনা অৱস্থা হৈ যাব আমি পানী খোৱাই নাই বা অলপ মানে খাইছোঁ আৰু গাইছ আপোনালোকে ইয়াত আহিলে জোক চাওক জোক চাওক জোক কিমান ডাঙৰ জোক আৰু ইয়াত জোক আছে আৰে মোকো ধৰিল অ' জোক ধৰিছে না না সো গাইজ একদম টিকলিত আহি পৰিলোঁ নাককাটি পাহাৰত আৰু টাকুৰ বাবাৰ কেনেকুৱা লাগিল ভাল লাগিছে মোৰ সাহস আছে কিন্তু গাইজ একেবাৰে আৰু অলপমান মই দেখাই দিওঁ ইয়াৰ পিছত আমি ইয়াৰ পৰা যাব লাগে ঘৰত যাব লাগে আৰু ইয়াত কোনোবাই ইয়াত কি লিখা আছে মাইক্ৰ'ছ ৰাইডাৰ আৰু আপোনালোকে এইটো চাব পাৰে ইনষ্টাগ্ৰামৰ আইডিও দি গৈছে বহুত স্মাৰ্ট বহুত চালাক ইয়াৰ বহুত আছে ইয়াত ইয়াৰ পৰা আপোনালোকে যদি ভিউবিলাক চাব বিচাৰিছে মই ভিউ দেখাই দিওঁ অলপমান আৰু ইয়াত অলপমান আমি আড্ডা মাৰি আছোঁ আৰু ইয়াৰ পৰাই আমাক যাব লাগিব ঘৰত হয়নে বাৰু তো গাইছ বলা সো বন্ধুসকল ফাইনেলি আমি নামি আহিলোঁ আৰু ক'ত উঠিছিলোঁ আপোনালোকে চাওক না ক'ত উঠিছিলোঁ ইয়াৰ পৰা কি দেখা যায় বা আপোনালোকে ভিডিঅ'ত চাব নাপাৰিব হয়তো আৰু অৱস্থা বেয়া এতিয়া ঘৰত যাব লাগে ঘৰত যাওঁ আৰু গাইছ আজি ভিডিঅ'টো ইমানলৈকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ইয়াত ধন্যবাদ বুলি লিখা আছে চিষ্টেম